গোল গোলকৈ বেঙেনা কাটি ল'লোঁ। আজি কেনেকৈ বনাই আছোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আলু কাটি ল'লোঁ গোল গোলকৈ, বিলাহীও কাটি ল'লোঁ মই গোল গোলকৈ, লগতে মই কাটি ল'লোঁ আকৌ কুন্দুলি। আজি মই কেনেকৈ বনাইছোঁ তাকে ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। চাই থাকক কেনেকৈ বনাই আছোঁ। কেৰাহী পাতি তেল ঢালি লৈছোঁ। তেলতে মই নিমখ হালধি অকণমান দি দিছোঁ। যিহেতু বেঙেনা ফ্ৰাই কৰিম, বেঙেনা ফ্ৰাই কৰোঁতে অকণমান তেল দিবই লাগিব সৰহকৈ। বৰ শুকান শুকান হ'লেও খাবলৈ ভাল নালাগে। এয়া মোৰ তেল ঢালি দিলোঁ, লগতে নিমখ হালধি অকণমান দি দিছোঁ ধুনীয়াকৈ মিক্স হৈ যাবলৈ। এয়া মই বেঙেনা দি দিলোঁ। বেঙেনা ভজা হৈ গৈছে মোৰ ধুনীয়াকৈ। এয়া আলু ফ্ৰাই কৰি ল'লোঁ মই ধুনীয়াকৈ গোল গোলকৈ কাটি, লগতে বিলাহীও ফ্ৰাই কৰি ল'লোঁ। মোৰ বিলাহী ভজা হৈ গৈছে। কুন্দুলি দি দিলোঁ, কুন্দুলিখিনি ভজা হৈ গ'ল। কি ধুনীয়া লাগিছে। আজি মোৰ সম্পূৰ্ণ বস্তু বনাই ৰেডি হৈ গ'লে। আজি মই এনেকৈ ভাত সাজ খালোঁ।